নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি হৈছে 26 ডিচেম্বৰ 2023 চনৰ খেল মহৰণ আছে আমিন গাঁৱত। আমি আহি পালোঁ ৰাতিপুৱাই আৰু আপোনালোকক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ জৰিয়তে। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক বাৰু, যি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম। বুন্দিয়াল লাৰু আৰু এতিয়া আমাক এনেদৰে আমাৰ জালুকবাৰী সমষ্টিত যিমানকেইখন পঞ্চায়ত আছে টোটেল 22খন নে 23খন পঞ্চায়ত আহিছে বুলি শুনিছোঁ। তো গোটেইখিনিকে এনেকৈ প্লেয়াৰবিলাকক থিয় হ'বলৈ দিয়া হৈছে। আমাৰ পঞ্চায়ত 3টা লাইন হৈছে আৰু এনেকৈ থিয় হ'বলৈ দিয়া কাৰণটোৱে হ'ল মন্ত্ৰী মহোদয় আহিছে চন্দ্ৰমোহন পাটোৱাৰী। তো এনেকৈ তেখেতে মঞ্চত ভাষণ দিব আৰু এনেকৈ আমাক সকলোকে থিয় হ'বলৈ দিয়া হৈছে। তো আৰু আপোনালোকক গোটেইখিনি মই ভিডিঅ'টোৰ সৈতে অকণ হ'লেও বহুত দেখুৱালে হয়তো আপোনালোকেও আমনি পাই যাব। তো অকণ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম। তো আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে আৰু কমেণ্টত নিশ্চয় মতামত দিব বুলি আশা কৰিছোঁ। আৰু বন্ধু বান্ধৱীসকল, আৰু আচলতে মই এয়া ড্ৰেছ চেঞ্জ কৰিছিলোঁৱে, যিহেতু আমাৰ 800 মিটাৰ ফাৰ্ষ্ট হোৱা কথা আছিলে। আচলতে আণ্ডাৰ 19ৰ হৈ গ'ল, যিহেতু মন্ত্ৰী মহোদয় আহিলে সেইকাৰণে আমাক এবভ 19ৰখিনি তেওঁৱে এয়া ফ্লেগ উৰুৱাই দিলে। তো তাৰপিছতে এয়া আমি দৌৰিবলৈ ষ্টাৰ্ট কৰিলোঁ। আৰু আচলতে আজিও মই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডৰ ভিতৰত থাকিব নোৱাৰিলোঁ, 4 নম্বৰত সোমালোঁ আৰু এয়া দৌৰি আছোঁ এতিয়া। আচলতে মোৰ ইমানেই কাহ হৈ আছিলে, বহুত কষ্ট হৈছে দৌৰিবলৈ, তথাপিতো কমপ্লিট কৰিছোঁ, সেয়াই ডাঙৰ কথা নহয়নে? আৰু যি কি নহওক ফিল্ডত দৌৰিলেহে গম পোৱা যায় কিমান কষ্ট হয়। যি কি নহওক 4 নম্বৰত যে সোমালোঁ, তাৰে পিছত আপোনালোকক ভিডিঅ'টো দেখুৱাই থাকিম বাৰু, চাই থাকক বাৰু ভিডিঅ'টো আপোনালোকে। 2:10 ছেকেণ্ডটো গৰিমা বা থৰি যোৱা এ নেবে আজি মেনচন 8 ছেকেণ্ডটো আহিলে না চিন হা ছেকেণ্ডটো আহিলে না আহিল ভিডিঅ' কৰি ভাল লাষ্ট সময়ত হিৰকা মোক তাক কৈছিলে সি দিবা লাগে ক'বাত 19 বয়স খেলুৱৈসকলৰ নাম মই ঘোষণা কৰিছোঁ। চিন্ময় বৰ্মন পশ্চিম শুৱালকুছি, দীপাংকৰ দাস দদৰা, পৰাগ বৰ্মন শিঙিমাৰী। আণ্ডাৰ 19 গাৰ্লছ আৰিফা বেগম, জেনা বেগম, প্ৰণীতা বিশ্বাস। তোমালোকক আমাৰ একাডেমীৰে পশ্চিম শুৱালকুছি না পূব শুৱালকুছি কিহত পালি? 200 মিটাৰ ৰানিঙত আণ্ডাৰ 19 গাৰ্লছ ফাৰ্ষ্ট পাইছা? বঢ়িয়া লাগিল, ভাল লাগিল খবৰটো। আৰু এয়া চাওক বন্ধু বান্ধৱীসকল, আণ্ডাৰ 19ৰ খো খেল চলি আছে। আপোনালোকক অকণমান দেখুৱাই দিছোঁ, খুবেই ইণ্টাৰেষ্টিং গেম হয় এইখন। এবভ 19ৰ দিয়া নাই, সেইকাৰণে আমি খেলিব নোৱাৰিলোঁ। আচলতে সঁচাকৈ বহুত ইণ্টাৰেষ্টিং গেম হয়, জানিলে মানে সঁচাকৈ বহুত ভাল লাগে খেলি। তো আপোনালোকক অকণমান দেখুৱাই দিলোঁ আৰু আপোনালোকে চাওক গোটেইখিনি যি ইভেণ্ট চলিছে 26 তাৰিখৰ, মানে গোটেইখিনি অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। আৰু 100 মিটাৰো খেলিছোঁ মই, এই ভিডিঅ'টোতে দেখুৱাম হয়তো, আপোনালোকে চাওকচোন বাৰু।
আৰু এতিয়া আমি দুপৰীয়া আহাৰ খাবলৈ যাম আহি গ'ল আৰু এইকেইজনী আজি লগ পাই বান্ধৱী হৈ গ'লো সিহঁতকো অকণমান ভিডিঅ'ত দেখুৱাই দিলোঁ খাই আছে সিহঁতে লাজ কৰিছে অকণমান তথাপিতো দেখুৱাই দিলোঁ কাহিনী মোৰ খালি দিলে তই এনেই হাতী হোৱা নাই আচাৰৰ বাতিটো গতাই আনছি সেইকাৰণে এই পেটত হেঁচা বস্তু পাই কেনে থিয় হৈ খাইছি আৰু এয়া খাই লৈ আহি এয়া ভলীবল হৈ আছিলে ভলীবল চাবলৈ আহিলোঁ আৰু অকণমান ভিডিঅ' কৰি আপোনালোককো দেখুৱালোঁ ভিডিঅ'টোৰ জৰিয়তে চাওকচোন লুকাই থকা গাঁৱে ভূঞে লুকাই থকা প্ৰতিভাবিলাক এনেকৈ খেল মহৰণৰ জৰিয়তে উলিয়াই আনিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত সঁচাকৈয়ে এয়া সফল হোৱা বুলি কৈছোঁ মই সঁচাকৈয়ে ল'ৰা ছোৱালীবিলাকৰ উৎসাহ যে আচৰিত একদম খুবেই ভাল লাগিছে এনেকৈ আগবাঢ়ি যাওক সকলোৱে আৰু এয়া ছোৱালী ভলীবল আৰু এইফালে ল'ৰাৰ ভলীবল চলি আছে আৰু ইহঁত আমাৰ পশ্চিম শুৱালকুছিৰে হয় পিংক কালাৰ পিন্ধি থকা কেইটা আমাৰ গাঁৱৰে হয় ল'ৰাকেইটা সৰু সৰু কণ চাওকচোন আৰু এইফালে কাবাডী হৈ আছে কাবাডীটো চিলেকশ্যন কৰি আছে আপোনালোকক কাবাডীও অকণমান দেখুৱাই দিছোঁ আৰু এয়া এতিয়া 100 মিটাৰ ৰেচ তিনিটা হিটছ হৈছিল আমাৰ ছোৱালীৰ এবভ 19ৰ তো হিটছত মই থাৰ্ডত সোমালোঁ আৰু ফাইনেল খেলিব আহিব নোৱাৰিম যিহেতু সংগীত মহৰণো আছিলে চাৰিওপিনে লেঠা লগাইছোঁ যিহেতু তো এয়াই আৰু ভিডিঅ' আৰু বন্ধু বান্ধৱীসকল 100 মিটাৰো খেলিলোঁ 100 মিটাৰত থাৰ্ড পজিশ্যন পালোঁ মানে হিটছ হৈছিলে আৰু অহাকালিলৈ চাগে ফাইনেল হ'ব এতিয়া আমি ঘৰলৈ যাবলৈ গধূলিয়ে হ'ল তো অহাকালিলৈ চাগে মই ফাইনেল খেলিব নাপাম যিহেতু সংগীত মহৰণতো গান গাইছিলোঁ তো অহাকালি 27 তাৰিখৰ পৰা সংগীত মহৰণৰ নেক্সট লেভেলটো আছে তো তাত যাব লাগিব গুৱাহাটীলৈ আৰু হয়তো চাওঁ কি হয় তো আজিৰ ভিডিঅ'টো আৰু এইখিনিতে সামৰিছোঁ তো ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব আৰু এইটো এটা ভাইটি কিহত পালি তই চিলেকশ্যন মই 400 আৰু কাবাডীত চিলেকশ্যন পালোঁ কাবাডীত ফাইনেল পালোঁ কাবাডীত ফাইনেল আছে আৰু কাবাডী খেলি তাৰ অৱস্থা একদমেই বেয়া কাবাৰ দাঁত লাগি গৈছে তো যি কি নহওক চিলেকশ্যন যে পালে ইমান কষ্ট কৰি আহি তো সেইখিনিয়ে ভাল লাগিছে আৰু আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাই কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ বাই বাই দি মুনু টাটা